हेलो फ्रेंड्स, आज आमी आलोचना करिम व्हाट्सएपर एटा कामाल की सेटिंग्सर विषये और এই सेटिंग्सটো हल आपुनि जदि कोनोबा एजनक फटो पठिया अलप समयर कारणे তেওঁক চাবলৈ দিব বিচাৰে তেনেহলে এই ফটোখন পিছত আপুনি ডিলিট হৈ যায়। এটো কেনেকৈ কৰিব গতিকে তো ভিডিওটো স্কিপ নকৰিব, সম্পূৰ্ণ হেকলৈ চাই থাকিব। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো। আমি যদি কোনোবা এজনক ফটো নৰ্মেলি উঠাই তেনেহলে হোৱাটছএপ ক্লিক কৰি যিনক ফটো উঠাম এই আইডিটো ক্লিক কৰিব, কৰি ইয়াত ক্লিক কৰি গ্যালারি যাব, গৈ ক্লিক কৰি নৰ্মেলি এনেকৈ আমি সেন্ড কৰি দিও। আৰু এই ফটোখন তেওঁ যিমান ইচ্ছা সিমান চাব পাৰে। মই ডিলিট নকৰালৈকে সেই ফটোখন তেওঁ চাব পাৰিব। আৰু যদি মই বিচাৰো অলপ সময়ৰ কাৰণে সেই ফটোখন তাক দেখুৱাব আৰু পিছত এইখন আপনে আপ ডিলিট হৈ যাব তেনেহলে ইয়াত ক্লিক কৰিব, গ্যালারিত যাব, ফটোত যাব, ফটোখনত ক্লিক কৰি এইটো 1 ইয়াত ক্লিক কৰি সেন্ড কৰি দিব। এতিয়া ফটোখন এনেকুৱাকৈ যাব আৰু তেওঁ এবাৰ চোৱাৰ পিছত তেওঁ যদি ক্লিয়াৰ অল কৰি দিয়ে দি পিছত সেই ফটোখন চাব বিচাৰে তেনে সেই ফটোখন তেওঁ চাব নোৱাৰিব। যদি ভিডিওটো চাই ভাল পালে তেনে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।